আমি সেই কাষৰ গাঁৱৰ পৰাই আহিছোঁ। বহুত কাৰণে নন্দ ৰজাই বোলে বুঢ়া বয়সত সন্তান পাইছে। চাওঁ লাগিছে এই বুলিয়ে বাট ফুৰিবলৈ আহিলোঁ আৰু তুমি আইডিয়া দিছা যি শুনিছিলো সঁচা গোটেইটো একেবাৰে পূৰ্ণিমাৰ জোনটোৱে গোটেইটো পূৰ্ণিমাৰ জোনটোৱে আইৰ লগত দুআষাৰমান পাতি লওঁ হয় পিছে কৈছে আই এই পুত্ৰখন নাম আমি পুনাটো সামাৰি নহয় পিছে কথা গেলি লহি আছে আমিতো যাব লাগিব বহুত দূৰ বাট কৰি পাই যাবলৈ আছে গতিকে আই আমি বিদায়হে লাগিব পুনাটি ভাল কৰি ৰাখিব দেই পিছে কথা